নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আজি এয়া নাম আমি ওলাই কৰি ৰেডি হৈ গ'লোঁ। ভণ্টিহঁত সেয়া ওলাই আছে নেদেখাও আৰু ওলাই কৰি ৰেডি হৈ লওক, তাৰপিছত দেখাম। আৰু এইফালে বৰ্তাঘৰ ভণ্টিও সেয়া তাইও ওলাই আছে, ভালকৈ ওলোৱা নাই, মই ওলাই হ'লে আপোনালোকক দেখাম সকলোকে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আজি আমাৰ নামত মানে কি হয় কি নহয় সকলোবোৰ দেখাই যাম আৰু আসন প্ৰতিষ্ঠা কৰা সকলোবোৰ নিয়ম দেখাম। আমাৰ কেনেকৈনো নিয়মবোৰ পালন কৰে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, ঠিক আছে। মই পিন্ধা কাপোৰযোৰ অকণমান দেখাই দিছোঁ। চাদৰখন বগা চিম্পুল আৰু মেখেলাখন টচ মুগাৰ। এইফালে মা ওলাই ৰেডি হৈ গ'ল, এইফালে ভাইটি ৰেডি হৈ গ'ল, ভাইটি পাপা ৰেডি হৈ গ'ল। আমি ঘৰৰ মানুহবোৰ অলপমান সোনকালে ওলাই ৰেডি হৈ দিছোঁ, কাৰণ ভকতসকল আহি পাবহি। আৰু আমাৰ মানে দুষাৰ নাম হ'ব যে, মানে ৰাতিপুৱা শুদ্ধিকৰণৰ এষাৰ নাম আৰু এষাৰ দুপৰীয়া নাম হ'ব, সেইবাবেহে আমি সোনকালে ওলাই ৰেডি হৈ লৈছোঁ। এয়া ভাইটি, সি লাজ কৰি আছে যে, সেইকাৰণে আকৌ এবাৰ দেখাই দিছোঁ। সি চুৰিয়া তুৰিয়া পিন্ধি একদম ৰেডি। এইফালে আমাৰ বাইদেউ দুজনী ৰেডি হৈছে নাই চাই লওঁ। ৱাও, ৰেডি হৈ আছা? ৱাহ চুলি তুলি ভণ্টিয়ে মানে ফনিয়াই নাই, আধা ওলাইছেহে। ৰেডি হৈছানে? ৱাহ, এইফালে চাই দিয়া, ভালকৈ চাই দিয়া, হাই দি দিয়া। আৰু এইফালে আমাৰ বাইদেউ, কি বিচাৰি আছা? এইফালে হাই দি দিয়া। এইফালে ববৈ চাহ দিয়াত পূৰা বিজি হৈ আছে। আৰু বা ৰাতিপুৱাই আহিছিলে মাহীক থ'বৰ কাৰণে এবাৰ। এয়া ৰাতিপুৱা নামষাৰ গাই আছে, কেইজনমান ভকতেহে গাইছে, আটাইকেইজন ভকত এতিয়ালৈকে অহাই নাই। আৰু ময়ো লগতে অলপ সময় বহি দিলোঁ। নয়ন পংকজ নবমাতা কৰতলৌত কুলনাথা মদনক ধনুভঙ্গ ভুজল গলিত ভুজঙ্গ ভকতৰ তলত হৈলা যশোদা ভুৱাই পেলাই লাখা পৰে ভকতক উভতাই তুলি লাখা নামি পিয়া যশোদাৰ স্থান গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভুৱন বিস্ময় ভূয়া আঁকি মুদিলা সুন্দৰী তাত পাছে নীলা চক্ৰ বাটে চুৰি কৰি গলত চেতিয়া ধৰি পেলাই লাখিলাত মৰি গইলা দুষ্ট দৈত্য তোমাৰ লীলাত জাত কৰ্ম কৰি গৰ্ব ঋষি থৈলা নাম মুকুলতা কিৰন্তে তুৰন্তে কৃষ্ণৰাম নাচা বুলি পাঞ্চৈ গোপী বজায়া চাপৰি কৰি লন্ত নিত্য ভংগী ভাবে দেৱ হৰি শরণ পার্বতী কুমারী খান কৃষ্ণর শরণ ও হরি এয়া চাহ জলপান ববৈ দি আছে ভকতসকলক ৰাতিপুৱা নাম ভঙাৰ পাছত। এই আমি পাকঘৰত বমাই মই পুৰা চাহৰ ব্যৱস্থা কৰি আছো ন পুৰা দুইজনী চাহত লাগি আছো কৰি আছো আৰু লাগি আছো আহি আছে
আলহী আৰু আহি আছে দিয়া দি আছোঁ তাৰপিছত আকৌ নতুনকৈ বনাই আছোঁ আকৌ এদাই হৈছে আলহীক দি আছোঁ উম, উম। আৰু ঘামি জামি অৱস্থা নাই খালি গৰমত গৰম এয়া মামীহঁতে পাচলি কাটি আছে আৰু ভণ্টিও মানে পূৰা লাগি গৈছে তাইও এইফালে মিষ্টাৰ আৰু শাহুমা পূৰা চাহ খাই আছে আহি পালেহি আহি পোৱা অলপ সময় হ'ল চাহ খাই থাকোঁতে মই ভিডিঅ' কৰি ৰাখিলোঁ অকণমান আৰু আনফালে ইয়াৰ লিভিং ৰুমত আলহী এয়া ভকতসকলে দুপৰীয়াৰ নামখাৰ আৰম্ভ কৰি দিলে আৰু ময়ো অলপমান ভিডিঅ' কৰি ৰাখিলোঁ টেক্সি বোলে চাই দিয়া পূজা হাই কৈ দিয়া গোটেইকেইজনী ভকত আৰু ন ভকতনী এইফালে মুনি এইফালে আল্লা তাতহে ওলালেগে মুনি এইফালে আমাৰ মিষ্টাৰ এইবাৰহে আৰু দেই প্ৰসাদ চসাদ খাই ৰেডি মানে অঁ আহি পোৱা সময় হ'ল কিন্তু মই ভিডিঅ' এতিয়াহে কৰিছোঁ আৰু কিবা এটা কৈ দিয়া আৰু আজি গুৰুগৃহ প্ৰতিষ্ঠা আমাৰ এওঁলোকৰ ঘৰত ভাল লাগিলে ৰাইজ যথেষ্ট হৈছে সেয়াই আৰু ভাল লাগিলে আজি বৰ্তমান ভাল লাগিলে প্ৰসাদ খাই নামৰ প্ৰসাদ আৰু ভাল লাগিল ন চব এয়া ভকতসকলক মই অলপমান ভাত খাবৰ সময়তো ভিডিঅ' কৰি ৰাখিলোঁ আৰু আলহী মানে বহুত যথেষ্ট আলহী আহিছিলে মই সকলোকে ভিডিঅ' কৰিবই নোৱাৰিলোঁ ময়ো কামত বহুত বিজি হৈয়ে থাকিলোঁ যে আৰু আনফালে সেয়া বাহঁতো বহি আছে পূজা ভণ্টিহঁত সকলোকে মই অকণমান দেখাই দিলোঁ আৰু ভাত খাবৰ সময়ত চাই দে আকৌ নহয় এইবোৰ কিনা নব চাই দিয়ক Xong tập lên rồi đi. Bye bye đi thôi rồi. Thôi cái đi. Bye bye. এয়া মাহীহঁত বাহঁত যাবলৈ ৰেডি হৈ আছে আইতাও ৰেডি হৈ আছে মায়ে আকৌ আনফালে মাকক মানে ৰখাই আছে মানে আইতাক ৰখাই আছে যিহেতু আইতা থাকিবলৈ অলপমান ভয় কৰে আইতা অসুস্থ যে থাকক আইতা
বিকি বাই 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 দেই বাই বাই মাহীহঁতক আগবঢ়াই দিছিলি আচ্ছা বাই 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 চব গ'লগে আৰু বাই 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 যোৱাগে যা আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব আৰু প্লিজ নতুনকৈ অহা ফ্ৰেণ্ডসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া আৰু নতুন ভিডিঅ'ছবোৰ বনাই যাবলৈ মন যায় মানে মনত এটা সাহস পাওঁ ভাল লাগি আহে আৰু মনটো চেনেলটো ছাবস্ক্ৰাইব কৰিলে মানে ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' সৈতে আপোনালোক সকলোকে লগ পাম বাই বাই